এয়া মিলৰ চকত আমি মাংস লৈছিলোঁ। আমাৰ গন্তব্যস্থান ধলপুৰ শিৱধাম। এয়া আগত ৰাগিনীৰ মাক। মাত্ৰ লোহাৰ চিৰিৰে বনোৱা দলংখনৰ বাবে আমাৰ ৰাগিনীৰ পৰা নামি হৈছিল। আমি ধলপুৰ পাম এতিয়া। ইয়াৰ বৃষ্টিৰ হাঁহি উঠিছে ধলপুৰ পোৱাৰ কাৰণে। কুহিপাত ডান্স একাডেমীৰ এটি নৃত্যৰ গ্ৰুপ বৰঅসম নৃত্যৰ দলটোৱে বিভিন্ন মঞ্চত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। তাৰে কিছু টকাৰে আমি পিকনিক খাবলৈ আহিছোঁ ধলপুৰ শিৱধামলৈ। এয়া ধলপুৰ শিৱধামৰ গেট। নৰকাসুৰজাই যেতিয়া অসমত ৰাজত্ব কৰিছিল তেতিয়া আমাৰ ইয়াত কাম্পি আৰম্ভ হৈছিল। পাণ্ডৱসকলে আহি ইয়াতে খেল ধেমালি কৰিছিল, ভাল খেলিছিল, গুৱাবিলাকে দি তেওঁলোকে অহা যোৱা কৰিছিল, বুজিছেনে? কিন্তু বহু বছৰ তেওঁলোকে মানে যোৱাৰ পিছত আমাৰ মন্দিৰটো অলপমান নিষ্ক্ৰিয় হৈ আছে। কিন্তু আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ তেখেতৰ পৃষ্ঠপোষকতাত বৰ্তমান এইখিনি অৱস্থা পাইছেহি। ভৱিষ্যতলৈ তেখেতৰ মানে হেৰি আশা কৰি আমি যিমান পাৰি কাৰ্য সমাধান কৰিবৰ কাৰণে যত্ন কৰি আছোঁ। আপুনি এতিয়া কিমান বছৰ এতিয়া থকা? মই নিজে 3 বছৰে আছোঁ, কিন্তু আগতে আহিছিলোঁ, যাওঁ ঘৰৰ খেতি বাতি কাম কৰোঁ, আহোঁ। কিন্তু এতিয়া ইয়াতে আছোঁ আৰু ইয়াত থাকি বহুত ভাল লাগে নহয়? ইয়াতে আহি ভাল লাগে। ঘৰৰ হেৰিটো চিন্তাটো নাথাকা। আমাৰো ভাল লাগিছে বহুত। এনে বাবাৰ নামতে আছোঁ আহি। আৰু আমাৰ প্ৰসাদ পৰ্ব চলি আছে। পানীলাও আমি খাৰ বনাম। এয়া বৃষ্টি আলু খোৱা একদম বাপকগিলাক থাকিলে চিয়াগিলাকে বেছি আৰু খালি মূৰত জানো উঠি থাকবো। কওকচোন আমাৰ ৰাগিনীৰ বিষয়ে অলপমান। ৰাগিনী কি হ'ব, ভোট পালে আৰু সকলো পাহৰি যায়। এয়া বৃষ্টি খং উঠিছে মাকৰ কথা শুনি। কওকচোন নাতি, কি ক'ব খুজিছা? ভোজ খুৱাম তোমালোকৰ এতিয়া মই। এ আমাৰ অংগুৰু, আমাৰ টিমটোক ৰখাল কৰি ৰাখে। আমাৰ অংগুৰু তেতলি গাছ। এতিয়া আমি নদীত আছো। সেয়া ধলপুৰ শিৱ মন্দিৰৰ গেট। এইজনীয়ে বালি ঘৰ সাজি আছে। বালিঘৰ সাজিছে, বালিঘৰ। ৰাগিনীও হেল্প কৰিব গৈছে।
নামিছে এয়া আমাৰ পাপুলি ফটো পোষ্ট দিছে এয়া এইটোৱে ফটো তুলিছে যদিও তাই হাই গাইজ বুলি কৈছে ভয় ভয়কে আহি আছে আপোনালোকক দেখুৱাই ভয় ভয় কৰিছে না আমাৰ ফটো শ্বুট চলি আছে অনিন্দিতাই পোষ্ট দিছে শ্লাছকৈ মাকে কেমেৰা কৰি আছে এই আমাৰ এইকেইজনীয়ে খোৱাত লাগি আছে 4-5 পোজ মান দি হেৰি কৰিব নহ'ল আমাৰ এই দেখাই মানে এখেতে দেখা দেখাই এতিয়া ৰান্ধিব আহিছে বাকীবিলাকে ৰান্ধিলা এখেতে এই দেখুৱাই ৰান্ধিব আহিছে এয়াই খাৰ বনাইছে বাইদেউ মাংস খাব পৰা হৈছে এখেতৰ মূৰত হয়তো অকণি কমকৈয়ে হৈছে ৰাগিনীয়ে খাব নাপাই মুখতে মাৰি আছে এতিয়া আমি ঘৰলৈ যাওঁ এই গাড়ীত উঠিছো ধুলা